हेलो फ्रेंड्स आपनालोक सकलोके स्वागतम जनाइছো मोर चेनेলৰ অন্য এটা নতুন ভিডিও লৈ আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব। আজি হৈছে মানুহৰ বিহু সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো পুনৰবাৰ মোৰ ফালৰ পৰা সকলোৰে দিনবোৰ সুখৰ হওক সুখেৰে ভৰি পৰক ৰঙেৰে ভৰি পৰক। এতিয়া আমি আহি আছে দলপুৰলৈ এটি নিউজন ভিডিওটো চাই থাকিব। এয়া হৈছে আমাৰ ঘৰৰ ওচৰতে বহা সাপ্তাহিক বজাৰ বিহু বুলিও বজাৰ বন্ধ নাই খোলা আছে। নিজৰ কেপটমান বস্তু কিনিবলগীয়া আছিল লাগতিয়াল তাকে বজাৰলৈ গৈছিলোঁ এয়া কিবা কিবি কিনিবলৈ নিজৰ লাগতিয়াল। বিহু বুলি অকণমান সাজি কাচি থাকিলে নিজকে ভাল লাগে নহয় জানো। বজাৰৰ পৰা ঘূৰি আহিলোঁ এয়া কপৌ ফুল গুজি ল'লোঁ খোপাত। আমাৰ এয়া গাভৰুহঁতে হুঁচৰি মাৰিছে এতিয়া। চুনু নাচা অকণমান চুনু নাচা অকণমান নাচা আকৌ। এই ভাগ হৈছে আমাৰ ঘৰৰ শিৱ মন্দিৰ ভাগ নতুনকৈ বনাই থকা হৈছে শিৱ মন্দিৰ ভাগ। এইটো ভিডিঅ' কৰা মই কেইদিনমান হ'ল বাৰু। আজি মন্দিৰ ভাগ নতুনকৈ লোৱা হ'ব। এতিয়া বনাই মেলি কমপ্লিট হৈ গ'ল। এতিয়া ফাইনেল লুকটো চাব আপোনালোকে। বিহুতে মন্দিৰ ভাগ লৈ লোৱা হ'ব আজি তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এয়া মই অকণমান ভিডিঅ' কৰি ৰাখি থৈছিলোঁ বনাই থাকোঁতে। মেইন ৰান্ধনি হ'ল আপোনাৰ ভাং বনাইছে লাহে লাহে চবেই খাব লাগে অকণমান অকণমান হয় নহয় বাৰু। এয়া আমাৰ ৰান্ধনীয়ে ক্ষীৰ বনোৱাত ব্যস্ত হৈ আছে। ময়ো অকণমান লাগি ভাগি সহায় কৰি দিছোঁ বাৰু। এইখিনি ক্ষীৰ ৰেডি হৈ গ'ল এইফালে আৰু এইফালে সকাম বিলাই আছে। এতিয়া ৰাতিৰ সময় সকাম ভাগি মেলি হৈ গ'ল। ল'ৰা ছোৱালীহালে ঢোল বজোৱাত ব্যস্ত। মই অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। এটাই ঢোল বজাইছে এটাই নাচিছে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটি নতুন ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈ বাই বাই।